নমস্কাৰ এগেইন নতুন এটা ভিডিঅ' লৈ আহিছোঁ য'ত আমি আজি শিকিম ট্ৰেডিং মেট্ৰিক্স কি হয় আৰু ট্ৰেডিঙত মেট্ৰিক্স ইম্পৰ্টেণ্ট হয়। তো এট ফাৰ্ষ্ট আমি জানিব লাগিব যে মাৰ্কেট কেনেকৈ ৱৰ্ক কৰে। চাওক মাৰ্কেটত দুই ধৰণৰ ৱৰ্ক কৰিব পাৰি। আমি আইদাৰ ইণ্টাৰডে ট্ৰেডিং কৰিব পাৰোঁ যিটো ডে ট্ৰেডিং বুলি কয়, আৰু আমি এটা মমেণ্টাম যিটো আমি ট্ৰেডিং মাৰ্কেট থাকে য'ত আমি সুইং ট্ৰেডিং কৰি আমি প্ৰফিট জেনেৰেট কৰিব পাৰোঁ। আজি মই কিছুমান এডভান্টেজেছ দেখাম, কিছুমান ডিছএডভান্টেজ দেখাম। যদি আপুনি ট্ৰেডিং কৰি আছে বিগ ৰেঞ্জত, কাৰণ কি মাৰ্কেটত ৰিচেণ্টলি আপুনি দেখিছে যে নিফটিত কি হৈছে, এটা ৰিচেণ্ট এটা খুব ধুনীয়া আপাৰ চাইড ৰেলি কৰিছে। তো ইয়াত কি হৈছে, বহুত ট্ৰেডাৰে যিখিনি ডে ট্ৰেডাৰ আছে তেওঁলোকে স্মল ৰেঞ্জ লৈছে আৰু তেওঁলোকে এক্সিট কৰিছে, কাৰণ তেওঁলোকৰ এটাও থিংকিং হোৱা নাই যে মাৰ্কেট এতিয়ালৈকে ইমান বাঢ়িব পাৰিব। তো তেওঁলোকৰ এটা স্মল ৰেঞ্জ থাকে, তেওঁলোকে স্মল ৰেঞ্জত প্ৰফিট কৰে। আৰু যিখিনি বিগ ট্ৰেডাৰৰ মাইণ্ডছেট লৈ আহিছে, বিগ ট্ৰেডাৰ একচুৱেলি কোনে, যিখিনি FIDIs হয় তেওঁলোকৰ মাইণ্ডছেট কি, মাৰ্কেটৰ এটা হিউজ তেওঁলোকে প্ৰফিট জেনেৰেট কৰিব। তাৰ কাৰণে তেওঁলোকে হিউজ তাত কৰ'ছ ইনভেষ্ট কৰে। ছাপ'জ তেওঁলোকে এটা হিউজ 1000 কৰ'ছ ইনভেষ্ট কৰিছে, তেওঁলোকে কি 1-2 লাখ টকা প্ৰফিট লৈ ওলাব নেকি? ডেফিনেটলি নোলায়। তেওঁলোকে এটা ভাল এটা ৰিটাৰ্ণ লৈ ওলাব। তো তেওঁলোকে কি কৰে, হিউজ এটা প্ৰফিট তেওঁলোকে জেনেৰেট কৰে আৰু তাৰ পৰা এক্সিট কৰে। তো ইয়াতে আমি আজি বুজিব লাগিব যে ডে ট্ৰেডিং প্লাছ আমাৰ যিটো ট্ৰেণ্ড ফ্ল'ৰিং ট্ৰেডিং বুলি কোৱা হয়, এই যিটো টপিক, এই মেট্ৰিক্সটো আমি একচুৱেলি কেনেকৈ বুজিব লাগে মাৰ্কেটৰ বিষয়ে। তো প্ৰথমতে আমি বুজিম যে বিগ কোৱান্টিটি। চ' বিগ কোৱান্টিটিত যদি আপুনি ট্ৰেডিং কৰি আছে আৰু ডে ট্ৰেডিং যদি কৰি আছে, আপুনি বিগ ৰেঞ্জ কেতিয়াও ল'ব নোৱাৰিব। একদম ৰিয়েল হয় এইটো। যদি আপুনি বিগ কোৱান্টিটি ট্ৰেড কৰি আছে, যিটো কোৱান্টিটি একচুৱেল আপোনাৰ যিটো লিমিট আছে, লিমিটতকৈ ওপৰত কৰি আছে, তো তাত কি হ'ব, আপোনাৰ হাই ষ্ট্ৰেছ হ'ব। কাৰণ আপুনি যদি বিগ ৰেঞ্জ কেপচাৰ কৰিব বিচাৰে, তাত কি হ'ব, অলৱেজ আপুনি স্মল ৰেঞ্জ, আপুনি বিগ কোৱান্টিটি ট্ৰেড কৰি আছে, আপুনি 50-60 পইণ্টৰ কাৰণে জাষ্ট আপুনি ট্ৰেড কৰিছে, 50-60 পইণ্ট পালে আপুনি ওলাই দিব। কাৰণ কি বেছি আপুনি ৰেঞ্জ আপুনি প্ৰিডিক্ট কৰিব নোৱাৰিব। আৰু যদি আপুনি কৰিছে অলপ মাৰ্কেট কাৰেকশ্যন আহিব, ৰিট্ৰেচমেণ্ট আহিব, আপুনি ভয়ত ওলাই আহিব। কাৰণ কি তাত বহুত ইমোশ্যনেল ডিছবেলেঞ্চ আহিব। কিন্তু যদি আপুনি স্মল কোৱান্টিটি ট্ৰেড কৰি আছে, স্মল কোৱান্টিটিত কি হ'ব চাওক, যদি আপুনি স্মল কোৱান্টিটি ট্ৰেড কৰি আছে, আপুনি যদি ট্ৰেণ্ড ফ'ল' কৰি আছে, মাৰ্কেট যদি ট্ৰেণ্ড থাকে, যিটো মমেণ্টাম থাকে, মমেণ্টামত যদি আপুনি ট্ৰেণ্ডিঙত মাৰ্কেটত আপুনি বহি আছে, ডেফিনেটলি আপুনি খুব এটা ধুনীয়া ৰিটাৰ্ণ লৈ আহিব পাৰিব। কাৰণ কি আপোনাৰ কি হ'ল, আপুনি বিগ ৰেঞ্জ এটা কেপচাৰ কৰিছে স্মল কোৱান্টিটিত, মানে আপুনি প্ৰফিটটো বেছি কৰিলে। ডেফিনেটলি আপোনাৰ কোৱান্টিটি কম আছে, কিন্তু ৰেঞ্জটো আপুনি যিহেতু ডাঙৰ পাইছে, প্ৰফিটটো আপোনাৰ ডাঙৰ হ'ব। আৰু যদি আপুনি বহুতে কি কৰি আছে, এই মিষ্টেকটো কৰি আছে ট্ৰেডিঙত, কি কৰি আছে, তেওঁলোকে স্মল কোৱান্টিটি তেওঁলোকে 1 লট লৈ লয়, আৰু তেওঁলোকৰ কি হয়, ৰেঞ্জটো থাকে বহুত স্মল, তেওঁলোকে 50-60 পইণ্টৰ ৰেঞ্জ থাকে, আৰু কি হয়, তেওঁলোকে ডে ট্ৰেডিং কৰে। আৰু ডে ট্ৰেডিঙৰ স্মল ৰেঞ্জত কি হ'ব, ৱেষ্ট অফ টাইম এণ্ড ৱেষ্ট অফ মানি, চাৰ্জেছ বহুত যাব। যদি আপুনি আপোনাৰ ব্ৰ'কাৰেজ আপুনি যদি খুলি চায়, আপুনি তাত যদি আপুনি এনালাইচিছ কৰে যে আপোনাৰ যিখিনি ট্ৰেডিং হৈছে, মেক্সিমাম আপুনি চাৰ্জেছ দিছে, ব্ৰ'কাৰেজত আপুনি লছত আছে। তো এই ক্ষেত্ৰত কি হয়, এইটো মোৰো এক্সপিৰিয়েঞ্চ, আৰু মই দেখিছোঁ যে যেতিয়া স্মল কোৱান্টিটি ট্ৰেড কৰিব, আপুনি ডে ট্ৰেডিং কৰিব, আপুনি বহুত মিনিমাম ৰেঞ্জত আপুনি ওলাব লাগিব। কাৰণ যিখিনি বিগ প্লেয়াৰ আছে, বিগ প্লেয়াৰ কি, তেওঁলোকে ডে ট্ৰেডিং কৰি আছে, ডেফিনেটলি ডে ট্ৰেডিং তেওঁলোকে হাই কোৱান্টিটিত কৰি আছে, তেওঁলোকে 10 পইণ্ট 15 পইণ্টত তেওঁলোকে এক্সিট কৰিলেও তেওঁলোকে হিউজ এটা প্ৰফিট বনি যায়। তো এই মেট্ৰিক্সটো বুজিব লাগিব যদি আপুনি ট্ৰেডিং কৰি আছে। তো এতিয়া আপোনাৰ কাৰণে কোনটো চুইটেবল, যদি আপুনি স্মল কোৱান্টিটি লৈ আছে, অপশ্যন লৈছে, ডেফিনেটলি অপশ্যন স্মল কোৱান্টিটিত যদি আপুনি এটা মমেণ্টাম ট্ৰেণ্ডিং মাৰ্কেট যদি কেপচাৰ কৰিছে, ডেফিনেটলি তাতো প্ৰফিট আহিব। তো এতিয়া বহুতে বুজা নাই যে ট্ৰেণ্ডিং মাৰ্কেট কি হয়। চাওক মাৰ্কেট 3 ধৰণৰ ৱৰ্ক কৰে, আপ ট্ৰেণ্ড, ডাউন ট্ৰেণ্ড এণ্ড চাইডৱেজ, ঠিক আছে। তো মাৰ্কেট ৰিচেণ্টলি আমি দেখিছোঁ নিফটি আপ ট্ৰেণ্ডত মাৰ্কেট মুভমেণ্ট কৰিছে। তো এতিয়া আমি কি দেখিবলৈ পাম, চাইডৱেজ মাৰ্কেট, এগেইন ডাউন ট্ৰেণ্ড, আদাৰ্ছ মাৰ্কেট এগেইন ট্ৰেণ্ডিং মাৰ্কেট হ'ব। তো আমি এই ট্ৰেণ্ডিং চাইডৱেজ আকৌ মাৰ্কেট ট্ৰেণ্ডিং হয়। তো এনেকৈ মাৰ্কেট একচুৱেলি মুভ কৰে। তো আমি বুজিব লাগিব যে আমি কোনটো ৱৰ্ক কৰিম। যদি আপুনি মাৰ্কেটত ট্ৰেডিং কৰি আছে, চাইডৱেজ মাৰ্কেটত যদি আপোনাৰ কোৱান্টিটি কম আছে, যিটো এতিয়া হ'বলৈ গৈ আছে মাৰ্কেট, তো চাইডৱেজ মাৰ্কেটত কোৱান্টিটি কম আছে, স্মল ৰেঞ্জ, আপোনাৰ ৰেঞ্জ যিহেতু স্মল থাকিব, আপুনি কি হ'ব, লছ কৰিব, ব্ৰ'কাৰেজত লছ কৰিব, প্লাছ আপোনাৰ বেক টু বেক ষ্টপ লছ দিব। আৰু যিখিনি বিগ প্লেয়াৰ আছে, তেওঁলোকে ল'ত বাই কৰিব, হাইত চেল কৰিব, কোৱান্টিটি বেছি থাকিব, তেওঁলোকে প্ৰফিট জেনেৰেট কৰিলে। আৰু আদাৰ্ছ আপোনাৰ এটা অপশ্যন থাকিব, যদি আপুনি মাৰ্কেটত এণ্ট্ৰি কৰিব বিচাৰোঁ, আৰু বৰ্তমান আমি এক্সিট কৰিব বিচাৰোঁ, যিটো কেতিয়াও নহয় আৰু কেতিয়াও পচিবল নহয়। তো আপুনি বা আমি কি কৰিব লাগে, একচুৱেলি আমি কেনেকৈ মাৰ্কেটৰ টপ বা বটম আমি ফাইণ্ড কৰিব। চাওক মাৰ্কেট ইয়াতে এটা হাই লগাইছে, এগেইন মাৰ্কেটে এটা কাৰেকশ্যন দিছে। তো মাৰ্কেটৰ নেক্সট হাই, যিটো আমি লোৱাৰ হাই বুলি কওঁ, তো লোৱাৰ হাই মাৰ্কেট ইয়াত লগাইছে। তো আমাৰ কাৰণে মাৰ্কেট এইটো টপ, তো ইয়াৰ পৰা আমি এণ্ট্ৰি কৰিব পাৰোঁ, ষ্টপ লছ লাগিব আমাৰ। তো মাৰ্কেটত চাওক এনেকৈ আমি কিন্তু
আমাৰ যেটো হাই যেটো আমি মাৰ্কেটৰ টপ বুলি কওঁ এনেকৈ ফাইন্ড আউট কৰিব লাগিব মাৰ্কেটে কেতিয়াও নকয় যে আমাৰ এইটোৱে টপ তো বহুতে কি কৰে এনেকুৱা পইণ্টত তেওঁলোকে টপ বুলি ভাবি তেওঁলোকে এন্ট্ৰি কৰিলে আৰু সেই মাৰ্কেটটো ফ্লেগ এণ্ড পল হৈ মাৰ্কেট আপাৰ সাইড মুভ আউট কৰে যেটো ম্যাক্সিমাম হৈছে আপোনালোকে দেখিব পাৰিব মাৰ্কেটত So same again ইয়াতে চাওক নিফটিত হৈছে নিফটিত কি হৈছে মার্কেট ইজ এ ট্রেন্ডিং তো যদি ইয়াতে কোনোবা ওয়ান লট বাই কৰিছে দিস লেভেলত আজি এতিয়ালৈকে যদি পজিশন এক্সিট কৰা নাই খুব ধুনিয়া প্ৰফিট কৰি আছে ওয়ান লটত তাৰ মানে কি যদি আপুনি কম কোয়ান্টিটি লৈ আপুনি যদি বিগ রেঞ্জ ক্যাপচাৰ কৰিছে ডেফিনেটলি খুব ধুনিয়া প্ৰফিট কিন্তু আপুনি কি কৰিছে ইয়াতে 10 পইণ্ট 15 পইণ্ট আপুনি ক্যাপচাৰ কৰি ইন্টাৰডে ট্ৰেডিং কৰিছে স্মল কোয়ান্টিটিত যত আপোনাৰ লস হোৱাৰ চান্স বেছি থাকিব তো এনেকুৱা ক্ষেত্ৰত যদি আপুনি ক্যাপিটাল কম আছে কেনেকৈ ট্ৰেডিং কৰিব ডেফিনেটলি আপুনি ৰং ৰেঞ্জ আপনি ডিসাইড কৰক ওয়ান লট ল আপুনি ম্যাক্সিমাম 500 পইণ্ট আপুনি ক্যাপচাৰ কৰক তেতিয়া কি হ'ব আপোনাৰ মাইন্ডসেটটো ষ্ট্ৰং হ'ব আৰু প্ৰফিট আপুনি ধুনিয়া প্ৰফিট ঘৰ লৈ আনিব পাৰিব কাৰণ এনেকুৱা মাৰ্কেটত কি হয় সো ইয়াতে বহিছে ভাবিছে যে এটো মাৰ্কেটৰ টপ তো ইয়াৰ পৰা বহুতে শৰ্ট কৰিছিল তো মাৰ্কেট এগেইন সেল হৈছে কিন্তু মাৰ্কেটৰ সেল হোৱাৰ পাছত এগেইন মাৰ্কেটত তেওঁলোকৰ ষ্টপ লছ তেওঁলোকৰ মাৰ্কেটে কি কৰিছে আপাৰ স্টেপ টপ লছ লৈ গৈছে হয়নে তো এনেকুৱা ক্ষেত্ৰত কি হয় মাৰ্কেটত বহুতে ভাবে এটো মাৰ্কেটৰ টপ মাৰ্কেট বহুত বাঢ়ি গৈছে আৰু কিমান বাঢ়িব তো তেওঁলোকে কি কৰে শৰ্ট কৰে তো এনেকুৱা মাৰ্কেট নহয় মাৰ্কেট যেতিয়ালৈকে ট্ৰেন্ড আছে আমি ট্ৰেন্ডত বহি থাকিব লাগিব যেতিয়ালৈকে বেন্ড নহয় ট্রেন্ড ইজ ইউর ফ্রেন্ড আনটিল ইট বেন্ড যেতিয়ালৈকে মার্কেট বেন্ড হোৱা নাই এতিয়ালৈকে কোনো মার্কেটৰ সিগনেল নাই যে মার্কেট বেৰিশনেছ তো মার্কেটৰ সেন্টিমেন্টাল বাইং মাইন্ডসেট আছে তো বাই হৈ আছে মার্কেটত তো আমি কি কৰিব লাগে আমি অপোজিটটো চাব লাগে মার্কেট কি কৈ আছে দ্যাটস হেতু কৰিব লাগে মার্কেট যদি কৈ আছে বাইং দ্যাট মিন্স আমি বাইং প্ল্যান কৰিম মার্কেট সেলিং দ্যাটস আমি সেলিং প্ল্যান কৰিব লাগে আমি যদি মাইন্ডসেট বনাই আহিছো যে মার্কেট ইমান বাঢ়িছে মার্কেট এতিয়া সেলিং আহিব তেতিয়া কি হ'ব মার্কেটে পুট বাই কৰাৰ আপুনি বাৰে ট্রাই কৰিব যে মার্কেটত পুট কেনেকৈ বাই কৰিম That means আপোনাৰ সেই মাইন্ডসেটটো বহুত বেয়া হ'ব তো আপুনি সব মার্কেটৰ ট্রেন্ড কি আছে হোল ওভার ট্রেন্ড মার্কেটে কি কৈ আছে তো সেই বেসিছত আপুনি ট্রেড কৰক তো আই হোপ এই ভিডিওটো বুজি পাইছে যদি বুজি পাইছে চেনেলটো লাইক এন্ড সাবস্ক্রাইব কৰিব আৰু এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেন্ট যিখিনি মেট্ৰিক ৰিলেটেড ট্ৰেডিং ৰিলেটেড যিখিনি ইম্পৰ্টেন্ট ভিডিও থাকে যিখিনি মই ষ্টাডি কৰি একচুয়ালি ল তো এইখিনি আপোনালোকৰ মই শেয়াৰ কৰিম তো আজিৰ ভিডিওত ইমানখিনি ধন্যবাদ